ফাইনেলি গাইজ আজি কঠীয়া তুলিবকৈ গ'লোঁ। কঠীয়া তুলি তাতখন সোমালোঁ, চালোঁ অলপ, চাই পিনি গাঁৱৰ ওচৰৰে দুজনমান ল'ৰা আহিছিলে, সিহঁতৰ লগতে অলপ কঠীয়া তুলি দিলোঁ। এই দুজনমান আপোনালোকে নিশ্চয় দেখিছে। এজন মই হয় আৰু কঠীয়া জানি তুলিছোঁ আৰু খুব বেছি 5 বিঘা 6 বিঘা তুলিলোঁ আৰু তাৰপৰা তুলিবলৈ মন নগ'ল আৰু তাৰপৰা আকৌ পুনৰ আপোনালোকক পথাৰলৈ আমাৰ ভাওনা পথাৰখন আপোনাক দখলাবলৈকে অলপ লৈ গৈছোঁ। আপোনালোকে চাওক কিমান ধুনীয়া পথাৰ দিছোঁ। আমাৰ আজি ৰুব আৰু কঠীয়াবিলাক পেলাই থৈছে, এইবিলাক কঠীয়া আহি কৰি থৈছে। আপোনালোকে নিশ্চয় দেখিছে এইবিলাক। ইয়াত আহি কৰি পিনি এতিয়া এয়া বৰ্তমান ৰোৱনী আহিলে আৰু পথাৰলৈ আহি পিনি আৰু ৰাতিপুৱা 6টামান বজাৰ 6:30 8টামান বজাত পালেহি আৰু ৰোৱনী। এজন আমাৰ ভাইটি হয়, সৰুমত হয়, সি কঠীয়া নিলে পথাৰলৈ, ইয়াৰ লগতে গ'লোঁ আৰু পথাৰলৈ। পথাৰত গৈ পিনি নিছে আৰু জনাই কৰি পিনি এজন আমাৰ দেউতা হয়, কঠীয়া অলপ হেৰি কৰিছে, আমাকো কৈছে কঠীয়া বোলাবলৈ। আমি বোলালোঁ ভাইটিৰ লগতে, ভাইটিয়ে তেওঁ কঠীয়া বোলাই আছে আৰু ময়ো অলপ হেৰি কৰি দিলোঁ। এইকেইজনী ৰোৱনী হয় আমাৰ ওচৰ গাঁৱৰ ওচৰৰে বাগানৰ পানাৰ মাটি অনা হৈছে। 10-15জনীমান ৰোৱনী আছে আৰু দেখিছে আপোনালোকে পথাৰৰ দৃশ্যটো খুব ভাল লাগিছে। কেলৈ সৰহকৈ দিব লাগে কঠীয়া বলোৱা দৃশ্য চাই কেনেকুৱা পালে আপোনালোকে জনাব। কেলৈ দিব লাগে।